হেল্ল' ফ্ৰেণ্ডছ, মিষ্টাৰ এ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আনিছোঁ, আপোনালোকে চাওক। আৰু ফ্ৰেণ্ডছ, আজি হয়তো আপোনালোকক মোবাইলেৰে দেখুৱাব নোৱাৰিব পাৰোঁ যোৱা অহা, গতিকে আপোনালোকক য'ত গ'লে যা তাৰ পৰা সেইখিনি বাৰু দেখুৱাই দিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় ফ্ৰেণ্ডছ, আপোনালোকে ঠিকে দেখিছে, আজি লংকেশ্বৰ গণেশ মন্দিৰত আহিছোঁ। বহুদিন আহিব পৰা নাছিলোঁ, জানেই এইটো লকডাউন, আৰু লকডাউনৰ পিছত খোলা দিয়াৰ কাৰণে আজি আহিলোঁ। আহি পৰিৱেশটো বেয়া দেখা নাই, ভালেই দেখিছোঁ। মানুহৰ ডিষ্টেঞ্চ আৰু বহুত কম মানুহ এতিয়াও বৰ্তমান। তথাপিতো ভাবিলোঁ একবাৰ সেৱা কৰি আহোঁ বুলি, সেইকাৰণে গুচি আহিলোঁ আৰু আপোনালোককো সেইকাৰণে দেখুৱালোঁ। চাই লওক, এইটো লংকেশ্বৰ গণেশ মন্দিৰ। এইবোৰ ৰুই ইয়াতে নিজৰ কাম কৰি আছে। আকৌ মাস্ক নিপিন্ধিলে ভিতৰত সোমাব নিদিয়ে। সেইটো বিৰাট ভাল কাম কৰিছে, কমিটি বহি আছে। বলক আৰু আগত কি আছে একবাৰ দেখুৱাই দিওঁ। আহিছোঁ যেতিয়া গোটেইখিনি দেখুৱাই যাওঁ। এতিয়া চেৰি বগোৱাটো আহিছে বৰ ডাঙৰ কথা। বাপৰে, এনেকৈ যাই আছোঁ। বাপৰে, ইমান ভাগৰ লাগি যায়। দুটা চেৰি বগাওঁতে গইজ বহুত ভাগৰ লাগি যায়, এনেই শকত। ইয়াত ওপৰত হেৰিৰ কাম কৰি আছে, সেইকাৰণে মানুহবিলাকে এইবিলাক গোটেই মিস্ত্ৰী নেকি বস্তু আনি আছে তলৰ পৰা। ওপৰত কিবা হয়তো বনাই আছে। আৰু চাওকচোন কেনেকুৱা প্ৰাকৃতিক দৃশ্যটোৱে ভাল লাগে, আৰু গৰমত বেছি ভাল, ইয়াত বতাহটো পাই আছোঁ সেইকাৰণে। বলক আৰু অলপ আগত যাওঁ। বা ইমান যাব লাগিব। অলপ অলপ কাটিম দিয়ক, ইমান দেখুৱাই থাকিব হেৰি নালাগে, মোবাইলটো ধৰি থাকিব, বেয়া নাপাব। এতিয়া যাই আছোঁ আমি, পামেই আৰু বেছি টাইম নাই। আহি পালোঁ দিয়ক তেনে। এইটো হৈছে শনি মন্দিৰ। একবাৰ শনি মন্দিৰৰ ভিতৰে সোমাই যাওঁ, তাৰে পিছত হনুমান মন্দিৰত যাম। একেলগে আছে, আপোনালোকে জানাবিলাকেতো জানেই, আৰু যিবিলাকে নাজানে সেইবিলাকক কৈছোঁ দিয়কচোন। তথাপিতো ভাল লাগিছে আহি, বিৰাট ভাল লাগিছে। এই গাছ গাছনিবিলাক বাহ বঢ়িয়া দেই। এই আমি প্ৰৱেশ কৰিছোঁ শনি মন্দিৰেদি যাই, এতিয়া আমি এই হনুমান মন্দিৰত সোমাম। এইবিলাক টয়লেট আৰু বহুত চেৰি বগাব লাগে দে। এইটো শনি মন্দিৰ, আৰু ইয়াতে এইবিলাক ধুনীয়াকৈ ৰুই দিছে, ফুলৰ পুলি নে কিবা আকৌ ধৰিব পৰা নাই, কলপুলি ধৰিব পাৰিছোঁ। এতিয়া আমি যাই আছোঁ হনুমান মন্দিৰ। ইয়াতেও ঠিকেই, এইবিলাক গছৰ পুলি ৰোৱাই আছে। এতিয়া আকৌ চেৰি বগাব লাগিব, বহুত চেৰিৰে ফ্ৰেণ্ডছ, বাপৰে বাপ ইমান চেৰি, মোৰ ভৰি বিষাব আজি ৰাতি নিশ্চয়। তথাপিতো ভগৱানৰ জেগা নাহিলে নাপায় কাৰণে আহিছোঁ। এই আমি ওপৰলৈকে আৰু যাই আছোঁ। এতিয়া আমি হনুমান মন্দিৰত উঠিছোঁ। এইবিলাক গোটেই চিত্ৰ দি থৈ দিছে, গোটেই মূৰ্তি, খালি হাতেদি টাচ কৰিব হাক দিছে কোনো মানুহকে। সঁচাই বহুত ধুনীয়া দেই। এনেকৈ গৈ গৈ ইয়াত চাকি বন্তি ইয়াতে দিব লাগে, আৰু মেইন যিটো ডাঙৰ হনুমান আছে তাতে অকল উঠি চাবহে যাব লাগে, তাতে চাকি বন্তি জ্বলাব মানা নেকি। সুন্দৰ পৰিৱেশ ফ্ৰেণ্ডছ। এতিয়া আমি ডাঙৰ মূৰ্তিটো য'ত আছে তাকে লাগি যাওঁ বাৰু। অ' মাই গড, এই আহি আমি মূৰ্তিটোৰ কাষ পালোঁ। ইমান ধুনীয়াকৈ, মোৰ মা কি গদা হয় এইটো। আহি পালোহি। সঁচাই ধুনীয়া পৰিৱেশ।
যদিও বা চিৰি বগাব অলপ আমাৰ টান পাইছোঁ, তথাপিতো আহি কিবা বিষ চিষ জানো বা নোহোৱা হৈ গৈছে তেনেকুৱাও লাগি যায় একোবাৰ। ৱাও, এতিয়া আকৌ আমি নুমি আহি এই য'ত মহাদেৱ বাবাৰ মন্দিৰ আছে তাতে যাম। এতিয়া গৈ আছোঁ শনি মন্দিৰৰ কাষৰ চিৰিটোদি। বহুত চিৰি, বাপৰে বাপ, ইমান চিৰি নাই। অ' হ মোৰ আজি ভৰি ছিংব, তথাপিতো যামেই। বাও, ইয়াৰে বতাহটো কিন্তু ধুনীয়া দেই ফ্ৰেণ্ড, সঁচাই। যদি বহাৰ পাৰ্মিশ্যনটো ইয়াত দিয়া নাই, চিৰিৰ হেৰিত বহিব মানা কৰিছে। যদি বহিব দিলে হয় ন, সঁচাই বহিলোঁ হয়। এনেকুৱা ধুনীয়া পৰিৱেশ। ৱাও, লুকটো চাওকচোন, ভিউ কেনে এটা ভিউ। ওম নমঃ শিৱায়। তথাপিতো যামেই উঠি, যেনেকৈ কি নহওক। এইটো দেখিছেনে ফ্ৰেণ্ড, সেইটোহে মন্দিৰ, তথাপিতো আহি পালোঁ। এতিয়া এইবিলাক ঘৰ বহুত পুৰণা হৈ গৈছে। এতিয়া আমি মেইন মন্দিৰ, এইটো মহাদেৱ বাবাৰ। বহুত ইয়াত চাফা কৰি আছে, আৰু মানুহ বেছি এতিয়া বৰ্তমান নাই, আহিব মানুহ আহিব যিটো দেখিছোঁ। এতিয়া লকডাউন খোলা দিলেতো, তথাপিতো বহুত চাফা হৈ আছে মন্দিৰটো, সেয়ে ভাল লাগিছে আহি। এইটো পিছফালতটো হয়, মই চাইডৰ ৰাস্তা এটা আছে, সেইপিনদি আহিছোঁ। আহি ইয়াতে এডাল গছ হয়, গছডাল দেখাই নাপাওঁ ভালকৈ। কেনে এটা লুক। ইয়াত মিস্ত্ৰী কামো কৰি আছে, আপোনাৰ এই চাইডত দেখি আপোনালোকক দেখুৱাই আছোঁ বাৰু। এডাল, এই গাছডালৰ কথা কৈছিলোঁ, এডাল গছ। এয়া দেখিছেনে, এতিয়া ৰুমকেইটা বনাই আছে। ইয়াত এটা চাইডত চালি ৰুম আছিল, তাতে আমি যোৱাবাৰ খিচিৰি বনাই খাইছিলোঁ। এইবাৰো আছে, কথা হ'ল ইফালে ঘৰকেইটা বনোৱাৰ কাৰণে অলপ হেৰি কৰিছে। ইয়াতে আমি খিচিৰি বনাই খাইছিলোঁ। তে ঠিক আছে, আজিলৈ এৰিছোঁ আৰু। এতিয়া আমি যাওঁ, আপোনালোকক নুমি যোৱাটো নেদেখুৱাওঁ বাৰু। আহিব, আপোনালোকে আহিলেও ভাল পাব, নিশ্চয় বহুত ভাল পাব। তে ঠিক আছে, থেংকছ।